নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনাম যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ আসাম পুলিচৰ ABUB ইণ্টাৰভিউ দিব তেওঁলোকৰ বাবে কিন্তু এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। তো বন্ধু বান্ধৱীসকল চাওক, বহুত বন্ধু বান্ধৱীয়ে কিন্তু মোক সুধি থাকে, কমেণ্ট বক্সত সুধি থাকে বা এনেও সোধে যে ইণ্টাৰভিউৰ দিনাখন বৰষুণ হ'লে ভাল হয় নে ৰ'দ দিলে ভাল হয়। এই প্ৰশ্নটো মোক বহুতেই কিন্তু সুধি থাকে আৰু বহুতৰ মনতো কিন্তু এই প্ৰশ্নটো উদয় হয় বা বহুতেই কিন্তু ভাবে যে ইণ্টাৰভিউৰ দিনাখন বৰষুণ হ'লে ভাল হ'ব নে ৰ'দ দিলে ভাল হ'ব, কোনটো বা ভাল হয়। তো সেইকাৰণে মোক কিন্তু বহুতেই কিন্তু সুধি আছে। তো বন্ধু বান্ধৱীসকল চাওক, ইণ্টাৰভিউৰ দিনাখন যদি বৰষুণ হয় তথাপি ভাল, ইণ্টাৰভিউৰ দিনাখন যদি ৰ'দ হয় তথাপি ভাল, যদিহে আপোনাৰ প্ৰেক্টিছটো ভালকৈ থাকে। চাওক বন্ধু বান্ধৱীসকল, যদি ইণ্টাৰভিউৰ দিনাখন বৰষুণ হয় তেতিয়াহ'লে কি হয়, বহুতৰে কিন্তু বৰষুণ হোৱাতে বহুতে ভাল পায়। তেওঁলোকৰ মানে কি হয়, গাত অলপ মানে এনাৰ্জি আহে। তাৰমানে সেই বৰষুণ যাক অলপমান পৰিলে যদি গাটো অলপ মানে তিতি যায় তেতিয়া কিন্তু এনাৰ্জি লেভেলটো মানে বহুত হাই হৈ যায়, মানে ভাল লাগে। ৰ'দ থাকিলেতো টেংটেঙীয়া ৰ'দ দিলে মানে ঘামি ঘামি একেবাৰে এনাৰ্জি লেভেল নাইকিয়া হৈ যাবলৈ আৰম্ভ কৰে। সেইকাৰণে বহুতে কিন্তু বৰষুণে ভাল পায়। কিন্তু তাতে কিন্তু কি হয়, কিছুমানৰ অসুবিধা হয়। তেওঁলোকৰ কি হয়, যদি অলপমান গ্ৰাউণ্ডখন যদি পিছল হৈ যায় তেওঁলোকে সেই পিছলত আৰু দৌৰিব নোৱাৰা হয়। মানে সেই পিছলত পিছল খাই ধাপাচকৈ পৰিবলৈ আৰম্ভ কৰে। বহুতৰে কিন্তু এই সমস্যাটো দেখা যায়, দৌৰিব নোৱাৰে। যদি ইণ্টাৰভিউ দিনাখন বৰষুণ হয় তেতিয়া আৰু দৌৰিব নোৱাৰে, মানে বহুত অসুবিধাৰ তেওঁলোকে সন্মুখীন হয়। আৰু বহুত ল'ৰা ছোৱালী এনেকুৱা আছে, তেওঁলোকে ইণ্টাৰভিউৰ দিনাখন টেংটেঙীয়া ৰ'দটোকে ভাল পায়। কাৰণ যদি টেংটেঙীয়া ৰ'দ দিয়ে তেতিয়াহ'লে কি হয়, সেই গ্ৰাউণ্ডখনতো পিছল নহয়, তেতিয়া সেই গ্ৰাউণ্ডখনত দৌৰি ভাল পায়, মানে একেবাৰে ফালি দিয়ে। আৰু বহুতৰে দেখা যায় এনেকুৱা, তেওঁলোক ৰ'দ দিলে তাতে কিন্তু দৌৰিব নোৱাৰা হয়, একে ঘামি ঘামি একে অৱস্থা নাইকিয়া হৈ যায়, তেওঁলোকৰ এনাৰ্জি লেভেল 0 হ'বলৈ আৰম্ভ কৰে, তেওঁলোকে আৰু দৌৰিব নোৱাৰে। এনেকুৱা সমস্যা কিন্তু বহুতৰে দেখা যায়। আৰু কিছুমানে কিন্তু ইমান টেংটেঙীয়া ৰ'দ, 45 ডিগ্ৰী টেংটেঙীয়া গৰম, তথাপি কিন্তু তেওঁলোকে কিন্তু একেবাৰে ইণ্টাৰভিউত গৈ ফালি দি আছে, তেওঁলোকৰ কোনো সমস্যা নাই। তো বন্ধু বান্ধৱীসকল চাওক, এই ৰ'দৰ সমস্যা, বৰষুণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আপোনালোকে কি কৰিব, ঘৰত যেতিয়া প্ৰেক্টিছ কৰে তেতিয়া ৰ'দতো দৌৰক, বৰষুণতো দৌৰক, দুটাতে প্ৰেক্টিছ কৰক। যদি ৰ'দ দিছে তথাপি প্ৰেক্টিছ কৰক, যদি বৰষুণ দিছে তথাপি প্ৰেক্টিছ কৰক, তেতিয়াহ'লে কিন্তু এই সমস্যাটো নহ'ব। কিছুমান বন্ধু বান্ধৱীক দেখা যায়, তেওঁলোকে কি কৰে, ৰাতিপুৱা সোনকালে উঠি দৌৰিব আৰু সন্ধিয়াৰ সময়ত দৌৰিব, দুপৰীয়া এদিনো প্ৰেক্টিছ নকৰে। এইটো কিন্তু ভুল। কেতিয়াবা আপোনালোকে কি কৰক, ৰাতিপুৱা দৌৰে সন্ধিয়া দৌৰে সেইটো বেলেগ কথা, দুপৰীয়াও প্ৰেক্টিছ কৰক। কাৰণ ইণ্টাৰভিউটো দুপৰীয়াই হয়, দিনতে হয়। তো সেই ৰ'দতো কিন্তু আপোনাৰ ইণ্টাৰভিউটো হ'ব পাৰে। তো সেইকাৰণে ৰ'দতো দৌৰা প্ৰেক্টিছটো কৰক, তেতিয়াহ'লে কিন্তু আপোনাৰ এই সমস্যাবিলাক নহ'ব। আপুনি ইণ্টাৰভিউত গৈ একেবাৰে ফালি দিব পাৰিব দৌৰি, ৰ'দ হ'লেও আপোনাৰ কোনো গাঁৱতে নালাগিব। আৰু কিছুমান এনেকুৱা বন্ধু বান্ধৱী আছে, তেওঁলোকে কি কৰে, বৰষুণ যদি এটোপা পৰিছে তেতিয়াই কিন্তু সিদিনা আৰু প্ৰেক্টিছ কৰাটো এৰি দিয়ে, সিদিনা আৰু প্ৰেক্টিছ নকৰে, ষ্টপ কৰি দিয়ে, সিদিনা প্ৰেক্টিছ নকৰে। এইটো আপোনালোকৰ কিন্তু ভুল। বৰষুণ আহিলেও সিদিনা প্ৰেক্টিছ কৰক। কাৰণ বৰষুণত যদি আপোনালোকে তিতি প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকৰ সেইটো এটা হেবিট হৈ যাব। আপোনালোকে পিছল বাটতো আপোনালোকে কিন্তু দৌৰিব পাৰিব, যিমানে পিছল নহওক কিয় আপোনালোকে কিন্তু দৌৰিব পাৰিব। তেতিয়া ইণ্টাৰভিউত গৈ যদি ইণ্টাৰভিউৰ গ্ৰাউণ্ডখন অলপ পিছলো হয় তেতিয়া আপোনাৰ কিন্তু কোনো সমস্যা নহ'ব, আপোনালোকে কিন্তু তাতে গৈ একেবাৰে ফালি দিব পাৰিব, আপোনাৰ কোনো অসুবিধাই নহ'ব তাতে গৈ। সেইকাৰণে কৈছোঁ, ৰ'দতো প্ৰেক্টিছ কৰক, বৰষুণতো প্ৰেক্টিছ কৰক, তেতিয়াহ'লে আপোনাৰ কোনো অসুবিধা নহ'ব। ৰ'দে হওক বৰষুণে হওক দুয়োটাই কিন্তু আপোনাৰ বাবে ভাল হ'ব। ইণ্টাৰভিউৰ দিনা আপোনাৰ ৰ'দে হওক বৰষুণে হওক কোনো অসুবিধা নহ'ব। কাৰণ যদি আপোনালোকে অকল ৰ'দটো ভাল পায় বা অকল বৰষুণটো ভাল পায় সেইটো কিন্তু নহ'ব, কাৰণ বতৰৰ লীলা। যিদিনা আপোনাৰ ইণ্টাৰভিউ আছে সিদিনা যদি বৰষুণ হয় তেতিয়া আপোনালোকে কিন্তু সেইটো ৰদ কৰিব নোৱাৰে, বা যদি বহুত বেছি টেংটেঙীয়া ৰ'দ দিয়ে তেতিয়া সেইটোকো কিন্তু আপুনি বন্ধ কৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ, ৰ'দতো দৌৰা প্ৰেক্টিছ কৰক, বৰষুণতো দৌৰা প্ৰেক্টিছ কৰক, দুয়োটাতে প্ৰেক্টিছ কৰক, আপোনাৰ কোনো সমস্যা নহ'ব। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।